গুড মৰ্ণিং গাইজ। তো আজি গৰু বিহু, সেয়ে আজি গৰুত গা ধুবৰ কাৰণে বস্তুবোৰ যোগাৰ কৰিবলৈ আহিছোঁ। মানে দীঘলীতি পাত ল'বলৈ আহিলোঁ বাৰীৰ পিছফালে। এয়া গাইজ, এইটো পুখুৰী আলি, ইয়াতে পাত পোৱা যাব। এইবোৰ পাত দীঘলীতি পাত আহি পাই গ'লোঁ, ল'বলৈ আহিলোঁ গাইজ। মই এইবাৰ কাটি লওঁ দেই। তো আহিলোঁ পুখুৰীত, মানে গৰু গা ধুব আহিলোঁ। এয়া গাইজ গৰু, তেওঁফালে পুখুৰী আছে আৰু গৰু ইয়াতে গা ধুৱাম গাইজ। তিনিটো আছে আমাৰ গৰু। তো মই পুখুৰীত গৰুকেইটা নামাই ল'লোঁ আৰু পূৰা ধুবলৈ লাগি গ'লোঁ। আৰু আজি এঠাইলৈ যাম, আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো, আৰু নিশ্চয় ভাল পাব। তো মোৰ গৰুকেইটা গা ধোৱা হৈ গ'ল। এইবাৰ লাও খা আৰু বেঙেনা খা দলিয়াবলৈ আছে, বোলে চাই থাকক। গা চা ধুই ল'লোঁ, গৰু চৰু দি আহি এতিয়া চাহ খাবলৈ ওলালোঁ। এইফালে আহি গ'ল বিহুৰ পিঠা আৰু খিচ্চা, খাই লওঁ দেই। তো 10 মিনিট ৰখি থকাৰ পিছত ফাইনেলি এখন আহিলে। মানে মই বকো গৈছিলোঁ, আৰু যে ইমানেই গৰম দিছে মানে গাড়ীৰ ভিতৰত থাকিব পৰা নাই। তাতে পাৰিছে ৰেল গেটখন, অৱস্থা একদম মোৰ বেয়া। ভাই কি কৰিম আৰু। ফাইনেলি আহি পালোঁ বৰালি মাৰা। ইয়াতে মানে চৰক পূজা হৈ আছে, আৰু আমি চাবলৈ আহিলোঁ চৰক পূজা, আৰু আপোনালোকক অলপ দেখুৱাবলৈ লৈ আহিলোঁ। আৰু আজি সকলোৱে গৈছে পাৰ্বতী পাহাৰত, আৰু মোৰহে যোৱা নহ'ল, সেয়ে আহিলোঁ ইয়াতে। আৰু কিনো যাবি পাহাৰত, পাৰ্বতীয়ে নাই কাষত, সেয়ে আহি পালোঁ মই চৰক পূজাৰ মাজত। জাষ্ট আৰম্ভ হ'বলৈ ধৰিছেহে, আৰু বহুত মানুহ হৈছে। আৰু কেনেকুৱানো চৰক পূজা হয় আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, আৰু নিশ্চয় ভাল পাব। আপোনালোকে চাব পাৰে কেনেকৈ পিঠিৰ ছালত পিন্ধাই বান্ধি ওলোমাই দিয়া হৈছে, আৰু এনেকৈ 5-6 পাকমান ঘূৰোৱা হ'ব। আৰু গাইজ ইয়াৰ কাৰণে এটা চেলুট, আপোনালোকে নাভাবিব যে জাষ্ট পৰিক্ষেটো পিন্ধে ওলোমাই ঘূৰাই দিয়া হয়। মানে ইহঁতে এমাহমান আগৰ পৰাই পূজা পাতল কৰি থকা হৈছে, আৰু ইয়াতে আজি ছাকচেছফুল হ'ব ইহঁতৰ, আৰু ইহঁতৰ কাৰণে আজি বহুত ডাঙৰ দিন হয়। ইহঁতৰ ইমান দিনৰ কষ্ট আজি পূৰণ হ'ল। আৰু অলপমান আগতে ভিডিঅ'ত দেখাই পাইছে, মানে বহুত পূজা পাতল কৰি বাজনা পাতি বজাই তেতিয়া ইয়াক ওলোমাই দিয়া হয়। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব,
আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আজিলৈ বাই বাই গাইছ।